DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিৰ যোগেদি মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ বিদায় উপলক্ষে এটি হৃদয় কঁপোৱা ভাষণ। এনেদৰে ভাষণ দিলে কান্দিবলৈ বাধ্য হ'ব সকলোৱে। বিদায় উপলক্ষে অনুষ্ঠিত আজিৰ সভাৰ সভাপতি তথা অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমন্ত্ৰিত অতিথি আৰু মৰমৰ সৰু ডাঙৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই মঞ্চত থিয় হৈ কথা ক'বলৈ গৈ মোৰ কণ্ঠ ৰুদ্ধ হৈ আহিছে। কাৰণ আজিৰ দিনটো আমাৰ জীৱনৰ এক অতি সংবেদনশীল মুহূৰ্ত। এই বিদ্যালয়খন, এই শ্ৰেণী কোঠাবোৰ, এই খেলপথাৰ, এই হাঁহি কান্দোন সকলো আজি স্মৃতিত পৰিণত হ'বলৈ গৈছে। এই বিদ্যালয়খনত আমি প্ৰথমে লাজুক শিশুৰ দৰে আহিছিলোঁ। আজিৰ দিনটোত আমি আত্মবিশ্বাসী ছাত্ৰ ছাত্ৰীৰ ৰূপত আগবাঢ়িছোঁ। এই পৰিৱৰ্তনৰ আঁৰত যিসকলৰ অৱদান আটাইতকৈ বেছি, তেওঁলোক হৈছে আমাৰ মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আপোনালোকৰ মৰম, কঠোৰতা, উপদেশ আৰু আশীৰ্বাদেই আমাক মানুহ হ'বলৈ শিকালে। আপোনালোকৰ সহনশীলতা আৰু ত্যাগ কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোক আমাৰ বাবে কেৱল আগবঢ়োৱা পথ প্ৰদৰ্শকেই নহয়, বৰঞ্চ সাহস আৰু প্ৰেৰণা। আপোনালোকৰ সান্নিধ্য, সহায় আৰু হাঁহি আমাৰ বিদ্যালয় জীৱনক সুন্দৰ কৰি তুলিছে। আজিৰ বিদায় মুহূৰ্তত আপোনালোকৰ পৰা আঁতৰি যাব লগা হওঁতে মনটো বৰ বেছি ভাৰাক্ৰান্ত হৈ পৰিছে। মোৰ প্ৰিয় সহপাঠীসকল, একেলগে বহা, পৰীক্ষাৰ আগৰ ভয়, সফলতাৰ আনন্দ আৰু ব্যৰ্থতাৰ এই সকলো স্মৃতি আমাৰ জীৱনৰ অমূল্য সম্পদ। সময়ে হয়তো আমাক দূৰত ৰাখিব, কিন্তু এই বিদ্যালয় আৰু এই বন্ধুত্বৰ বন্ধন কেতিয়াও নাভাঙিব। শেষত মই ক'ব বিচাৰোঁ, আজিৰ বিদায় মানে শেষ নহয়, ই নতুন আৰম্ভণি। আপোনালোকৰ আশীৰ্বাদ আৰু স্মৃতি বুকুত লৈ আমি আগবাঢ়িম। যদি কেতিয়াবা জীৱনত সফল হওঁ, তেন্তে তাৰ আঁৰত এই বিদ্যালয় আৰু আপোনালোকৰ অৱদান সদায় থাকিব। এই মৰমেৰে ভৰা বিদ্যালয়খনক, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু মৰমৰ বন্ধু বান্ধৱীসকলৰ পৰা আজি চকুৰে বিদায় জনাইছোঁ। ধন্যবাদ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।